এতিয়া এই সংখ্যাকেইটা স্থানীয় মানত ভাঙি লিখিব লাগে আৰু মণিশলাত ভৰাব লাগে। প্ৰথম সংখ্যাটো আছে এইটো 1 10 1 10 শতক 205। এইটো আমি এতিয়া স্থানীয় মানত ভাঙিব লাগে। 1 10 গতিকে ইয়াত এককৰ ঘৰত আছে 5, দহকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 2। গতিকে এইটো হ'ব 2 শতক। তাৰ শতক কেইটা ইয়াত 2টা শতক, 2 শতক, 2টা শতক। আৰু দহক কেইটা 0 নাই, তাত 0 দহক। আৰু এককৰ ঘৰত কিমান আছে 5, 5 একক। এতিয়া এইটো আমি স্থানীয় মানত ভাঙিলো। এইটো হ'ল এককৰ ঘৰৰ অংক 5 একক, দহকৰ ঘৰত 0 আছে 0 দহক আৰু শতকৰ ঘৰত 2, 2 শতক। এতিয়া মণি শলাত ভৰাব লাগে। এডাল মণি শলা, ইয়াৰ এককৰ শলা, দহকৰ শলা, শতকৰ শলা, হাজাৰৰ শলা। গতিকে হাজাৰ ইয়াত নাই, আমি ইয়াত শতকৰ ইয়ালৈকে আমি ভৰাব লাগে। প্ৰথমটো আছে এককৰ শলাডালত কিমান সোমাব 5 একক। আমি এটা মণি, 2টা 3টা 4টা 5টা। আৰু দহকৰ ঘৰত 0, ইয়াত আমি এটা মণি ভৰাব নোৱাৰোঁ। আৰু শতকৰ ঘৰত 2টা, 1 2টা। এইটো মণি শলাত ভৰোৱা হ'ল আৰু এনেকৈ স্থানীয় মানত আমি ভাঙি দেখুৱালোঁ। ইয়াৰ পাছৰটো আছে এইটো সংখ্যা। এককৰ ঘৰত 1, দহকৰ ঘৰত 1 আৰু শতকৰ ঘৰত 9, 1 1 9। এককৰ ঘৰত 1, দহকৰ ঘৰত 1, গতিকে দহক এটা আছে, এককৰ ঘৰত 1 আছে আৰু শতকৰ ঘৰত 9, 9টা শতক। ইয়াত মণিশলাত আমি যদি ভৰাওঁ, এককৰ ঘৰত 1, দহকৰ ঘৰত 1টা মণি আৰু শতকৰ ঘৰত 9টা মণি। 1 2 3 4 5 6 7 8 9। এইটো বি নম্বৰটো হ'ল। ইয়াৰ পাছৰ চিটো আছে 1234। এককৰ ঘৰত 4, দহকৰ ঘৰত একক, দহক, শতক আৰু ইয়াত হাজাৰ আছে। 4টা অংকৰ এইটো সংখ্যা। এককৰ ঘৰত 4, দহকৰ ঘৰত 3, শতকৰ ঘৰত 2 আৰু যোগ হাজাৰ, হাজাৰ ঘৰত 1 আছে। 1000। গতিকে আমি এককৰ ঘৰত 4টা মণি বহাম, 2 3 4। দহকৰ ঘৰত 1 2 3টা, শতকৰ ঘৰত 1টা 2টা আৰু হাজাৰ ঘৰত 1টা। এইটো মণি ভৰোৱা হ'ল আৰু এইটো স্থানীয় মান। স্থানীয় মানত আমি ভাঙি দেখুৱালোঁ। তেনেদৰে তোমালোকে পাছৰকেইটা কৰিবলৈ চেষ্টা কৰিবাচোন। এতিয়া তোমালোকে এই মণি শলাকেইডাল চোৱা। ইয়াত এককৰ মণি শলাডালত 2 আছে, দহকৰ শলাডালত 3 আছে, শতকৰ শলাডালত 1 আছে, হাজাৰৰ শলাডালত 4 আছে আৰু এডাল শলা আমি নতুনকৈ দেখিছোঁ। এই শলাডালৰ ইয়াৰ মানটো আমি কি বুলি কয় তাৰ বিষয়ে জানিব লাগিব। ইয়াত হ'ল এই শলাডালৰ মানটো হ'ল অযুত। এই নতুন ইয়াৰ স্থানীয় মান হ'ব অযুত, অৰ্থাৎ 1 অযুত। এই 1 অযুতটোকে আমি হাজাৰ যদি কওঁ 10,000, অৰ্থাৎ 1 অযুত। 1 অযুত হ'লে 10,000 বুলি ক'ব আমি পাৰোঁ। 10,000 বুলি ক'ব পাৰোঁ। গতিকে এই সংখ্যাটো আমি ক'বলৈ হ'লে কি ক'ব লাগিব? এককৰ ঘৰৰ অংকটো কি আছে
2 একক 3 দশক 1 শতক 4000 আৰু 1 অযুত গতিকে আমি এতিয়া এই সংখ্যাটো আমি এতিয়া স্থানীয় মানত লিখিলে 10000 বা 1 অযুত 10000 যোগ 1 2 3 4 4000 যোগ 1 শতক যোগ 3 দশক যোগ 2 একক গতিকে এই সংখ্যাটো হ'ব তেন্তে 10000 যোগ 4000 যোগ 1 শতক যোগ 3 দশক যোগ 2 একক সমান এইকেইটা যোগ কৰিলে কি পাম 1/1000 অযুত বা 1/1000 10 আৰু 4 যোগ হৈ 14000 132 এতিয়া এই সংখ্যাটো হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা অংক বিশিষ্ট অংকযুক্ত সংখ্যা যদি চাৰিটা বা পাঁচটা অংকযুক্ত সংখ্যা আমি পাওঁ তেন্তে এই 1/1000 আৰু শতকৰ মাজৰ এই ঠাইত আমি কমা দিব লাগে এতিয়া এই সংখ্যাকেইটা চোৱা এইটো হৈছে পাঁচটা অংকযুক্ত সংখ্যা 1 2 3 4 5টা এইটো 1 2 3 4 5 1 2 3 4 5 আৰু এটা চাৰিটা অংকযুক্ত মই লিখিছোঁ এইটো হ'ল 1 2 3 4 চাৰিটা অংকযুক্ত সংখ্যা এই সংখ্যাকেইটাক আমি কমা দিব লাগে ভাৰতীয় পদ্ধতি মতে আমি কমা লিখিব লাগে এতিয়া ইয়াত কেনেকৈ লিখে কমা 1/1000 শতক আৰু হাজাৰৰ ঘৰৰ মাজৰ ইয়াত আমি কমা দিব লাগে কেনেকৈ পঢ়িম আমি 1/1000 এইটো একেলগতে পঢ়িব লাগিব আমি 14000 1/1000 অযুত গতিকে এইটো 1 অযুত হ'ল 10 আৰু 4 10 আৰু 4 14000 132 ঠিক তেনেকৈ এইটো 1/1000 আৰু হাজাৰ মাজত কমা ইয়াত আমি এনেকৈ দিব লাগিব এইটো হ'ব 18257 ঠিক তেনেকৈ এইটো 1/1000 আৰু হাজাৰ মাজত কমা 1/1000 অযুত 7 অযুত অৰ্থাৎ 70000 1 অযুত হ'লে 10000 7 অযুত হ'লে 70000 70000 5000 70 আৰু 5 75000 75900 10 নাই আৰু 100 902 75902 আৰু এইটো হ'ল চাৰিটা অংকযুক্ত সংখ্যা 1 10 শতক হাজাৰ এই দুটাৰ মাজত এইটো দিলোঁ আমি কমা এইটো পঢ়োঁতে 4312 বুলি আমি পঢ়িব লাগিব এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 6 নম্বৰ পৃষ্ঠাটো চোৱা কেইটামান সংখ্যা দিয়া আছে তোমালোকৰ আৰু সেইকেইটা কমা দি লিখিব লাগে আৰু বহলাই লিখা অৰ্থাৎ বিস্তৃত ৰূপত লিখিব লাগে এতিয়া প্ৰথমতে আমি কমা দি লিখিবলৈ শিকোঁ আহা এতিয়া চোৱা প্ৰথম সংখ্যাটো এইটো ইয়াত কোনো কমা দিয়া নাই আমি সংখ্যাটো কেনেদৰে লিখিম এককৰ ঘৰত 1 দশকৰ ঘৰত 1 শতকৰ ঘৰত 1 আৰু হাজাৰৰ ঘৰত 1 আছে এই হাজাৰ এইটো হাজাৰ এইটো হ'ল শতক আৰু হাজাৰ মাজত আমি কমা দিলে হ'ল 1/1000 1000
111 এতিয়া আমি বহলাই লিখিব লাগে বহলাই লিখা মানে এইটো কিহৰ ঘৰ হাজাৰৰ ঘৰ কিমান হাজাৰ আছে ইয়াত 1000 1000 যোগ এইটো হ'ল 110 এই শতকৰ ঘৰত কিমান আছে 1 শতক অৰ্থাৎ 100 যোগ আৰু 1 দহকৰ ঘৰত কিমান আছে 1 দহকৰ ঘৰ মানে 1 দুগুণ 10 আৰু শেষৰটো হ'ল এককৰ ঘৰ 1 ইয়াৰ পাছৰটো হ'ব কিন্তু এইটো 1/10,000 2450 হাজাৰৰ ঘৰ আৰু শতকৰ ঘৰ মাজত এই ডখৰ দিব লাগিব 1/10,000 এইটো তেনে আমি দিম 2450 আমি ইয়াত কমা দিলোঁ এইটো লিখোঁতে একক দহক শতক হাজাৰ গতিকে হাজাৰৰ ঘৰত কিমান 2000 2000 যোগ একক দহক শতক শতকৰ ঘৰত কিমান আছে 4 শতক অৰ্থাৎ 4 গুণ কৰিলে 400 আৰু দহকৰ ঘৰত 1 দহকৰ ঘৰত 5 অৰ্থাৎ 5 দুগুণ 10 মানে 10 5 দুগুণ 50 যোগ এককৰ ঘৰত 0 এইটো হ'ল বহলাই আমি লিখিলে এনেকৈ লিখিব লাগিব আৰু কমা দি এইটো এনেকৈ লিখিব লাগিব ইয়াৰ পাছৰটো কিমান আছে এইটো এইটো লিখোঁতে আমি কেনেকৈ লিখিম একক দহক শতক হাজাৰ অযুত এইটো হৈছে 5টা অংক যুক্ত সংখ্যা এতিয়া ইয়াত এনেদৰে লিখিম আমি আগৰ দৰে 1/10,000 শতক আৰু হাজাৰৰ মাজৰ এই ঘৰটো আমি লিখিম 9 এইটো হ'ল এইটো পঢ়োঁতে আমি 10,981 1/10,000 অযুত এক অযুতক কয় 10,000 আৰু ইয়াততো হাজাৰ ঘৰত নাই 10,981 ইয়াত আমি বহলাই লিখিব লাগে 1/10,000 অযুত এক অযুত অৰ্থাৎ 10,000 এক অযুতক আমি 10,000 বুলি লিখিব লাগে 10,000 যোগ হাজাৰ ঘৰত 1/10,000 ঘৰত নাই হাজাৰ ঘৰত নাই যোগ 1/10 শতকৰ ঘৰত কিমান 900 যোগ দহকৰ ঘৰত 8 যোগ এককৰ ঘৰত 1 আমি বহলাই ৰূপত লিখিছোঁ আৰু এইটো কমা দি লিখিলোঁ ঠিক তেনেকৈ পাছৰকেইটা কৰিবলৈ চেষ্টা কৰিবা মই ইয়াৰে আৰু একেবাৰে শেষৰটো কৰি দিছোঁ ইয়াত একেদৰে 1/10,000 এই শতক আৰু হাজাৰৰ মাজত আমি কমা দিম 98,910 এইটো পঢ়োঁতে আমি 1/10,000 অযুত 9 অযুত 8,910 লিখা আছে 9 অযুত অৰ্থাৎ 90,000 আৰু 8,000 90,000 যোগ 8,000 সমান 98,910 আমি 98,910 বুলি পঢ়িব লাগিব ইয়াত এতিয়া ভাঙোতে কেনেকৈ হ'ব 1/10,000 অযুত 9 অযুত অৰ্থাৎ 9 অযুত 90,000 1 অযুত হ'লে 10,000 9 অযুত হ'লে 90,000 যোগ 90,000 যোগ 8,000 যোগ 900 যোগ 10 যোগ এককৰ ঘৰত 0 এইটো হ'ল বহলাই লিখাটো ৰূপটো বহী বা বিস্তৃত ৰূপ বা বহলাই লিখা এতিয়া এইকেইটা মন কৰা ইয়াত লিখা আছে সংক্ষিপ্ত ৰূপত লিখোৱা
সংক্ষিপ্ত অৰ্থাৎ চমুকৈ লিখোৱা হয়। লিখা আছে 880 আৰু যোগ 9। ইয়াত আমি সংক্ষিপ্ত ৰূপত লিখিব লাগে। সংক্ষিপ্ত মানে আমি এটা সংখ্যা লিখিব লাগে, চমুকৈ এটা সংখ্যাত আমি লিখি দিব লাগে। ইয়াত প্ৰথমতে চাওঁ এককৰ ঘৰ অংক, দশকৰ ঘৰ আৰু শতকৰ ঘৰ। এতিয়া এইটো অৰ্থাৎ এইটো হ'ল একক, 9 একক। 9 এককৰ ঘৰ আমি দেখোঁ 9 লিখিলোঁ। দশকৰ ঘৰত এইটো হ'ল 8 × 80, অৰ্থাৎ এইটো ঘৰত কিমান আছে? 10 কেইটা আছে? 8টা। 80 আছে, 8 × 80। গতিকে ইয়াৰ দশকৰ মানটো কিমান হ'ব? ইয়াৰ দশকৰ ঘৰ অংকটো 8 হ'ব। আৰু এইটো হ'ব 800। ইয়াৰ শতক কেইটা আছে? 800, অৰ্থাৎ 8 শতক, 8টা আছে। এখন 8, এই সংখ্যাটো হ'ব 889। 889 এটকত আমি সংক্ষিপ্ত ৰূপত এইটো লিখিলোঁ। সংক্ষিপ্ত ৰূপ। বি নম্বৰটো ঠিক তেনেকৈ বি নম্বৰটো হ'ব 2000 200 যোগ 20 যোগ 2। এইটো ঠিক তেনেকৈ লিখিম। ইয়াত এককৰ ঘৰটো বিচাৰিম। এককৰ ঘৰটো 2, এককৰ ঘৰৰ অংকটো হৈছে 2। তাৰপিছত দশকৰ ঘৰৰ অংকটো কিমান দূৰ আছে? 20 আছে, অৰ্থাৎ 10 কেইটা আছে? 2টা আছে। দশকৰ ঘৰৰ অংকটো 2। আৰু ইয়াত শতকৰ ঘৰৰ অংকটো কিমান আছে? 200, অৰ্থাৎ শতকৰ ঘৰৰ অংকটো 2। আৰু হাজাৰ ঘৰৰ অংকটো 1000, হাজাৰ ঘৰৰ অংকটো হ'ল 2। গতিকে 2222 ইয়াৰ সংক্ষিপ্ত ৰূপ। চি নম্বৰটো আছে এইটো সংক্ষিপ্ত ৰূপ। এতিয়া ইয়াত এককৰ ঘৰৰ অংকটো 1, দশকৰ ঘৰৰ অংকটো এইটো 3 10 30, অৰ্থাৎ দশকৰ ঘৰৰ অংকটো 3। শতকৰ ঘৰৰ ইয়াত নাই, 0 আছে। কিন্তু ইয়াত চাগে নিশ্চয় অলপ ভুল হ'ল। যদি শূন্যটো আমি দি লওঁ তেতিয়া হাজাৰ ঘৰ হ'ব। গতিকে আমি শূন্যতা দি যদি কৰোঁ তেতিয়া এইটো হ'ব 6000। এতিয়া আমি চাওঁ এককৰ ঘৰৰ অংকটো 1, দশকৰ ঘৰত কিমান আছে? 3 অৰ্থাৎ 3। আৰু শতকৰ ঘৰত নাই, আৰু হাজাৰ ঘৰত 6, 1 10 1000, 6 আছে। যদি এই শূন্যটো যদি নিদিয়াকৈ লিখোঁ তেতিয়া কি হ'ব পাৰে? যদি শূন্যটো যদি দিয়া নাই তেতিয়া হ'ব এককৰ ঘৰত 1, দশকৰ ঘৰত 3, শতকৰ ঘৰত নাই, কিন্তু ইয়াত শতকৰ ঘৰত 6, তেতিয়া হ'ব 631। 631 হ'ব যদি ইয়াত আমি শূন্যটো নিদিওঁ, অৰ্থাৎ কিতাপৰ মতে যদি লিখোঁ। যদি ইয়াত শূন্যতা আমি দি লওঁ এইটো কি হ'ব? 1 10 হাজাৰ ঘৰলৈ যাবগৈ 6, আৰু শতকৰ ঘৰত 0 আহিব, আৰু হাজাৰ ঘৰত 6 আহিব। ইয়াৰ পাছৰ কেইটা কি আছে? সংখ্যাত লিখোৱা হয়। সংখ্যাত লিখোৱা হয় 9805। প্ৰথমতে আমি এইটো এককৰ ঘৰৰ ফালৰ পৰা আমি চাম। এককৰ ঘৰৰ অংকটো কিমান আছে? 5, শতকৰ ঘৰত 800, হাজাৰ ঘৰত 9000। গতিকে আমি যদি এনেকৈ সংখ্যা এটা মতে চাওঁ, এককৰ ঘৰৰ অংকটো 1 10 1000, একক 10 শতক হাজাৰ। এককৰ ঘৰত আছে 5, দশকৰ ঘৰত ইয়াত 5 নাই, শতকৰ ঘৰত 800, ইয়াত হ'ব 8, আৰু হাজাৰৰ ঘৰত হ'ব 9000, 9। গতিকে এই সংখ্যাটো আমি 9805টো তেনেকৈ লিখিব লাগিব। 9805 এইটো হ'ল একক, দশক, শতক, হাজাৰ। ঠিক আছে, ইয়াৰ আমি পাছতো কৰিছোঁ। বি নম্বৰটো চাওঁ। 15709। এতিয়া একেই আগৰটোৰ দৰে
ইয়াত প্ৰথমে আমি এইফালৰ পৰা চাওঁ এককৰ ঘৰতো কিমান আছে 9 9 দহকৰ ঘৰত নাই 700 দহকৰ ঘৰত নাই আৰু শত হ'ল 7 আৰু হাজাৰ হ'ল 15000 এতিয়া 5 আৰু ইয়াত এঘৰ হ'ব 15000 এইটো হ'ল 15000 709 একক দহক শতক আৰু হাজাৰ এই শতক আৰু হাজাৰ মাজত আমি কমা দিলোঁ 15709 ঠিক তেনেকৈ ইয়াৰ পাছৰটো 35092 এশ দহ শতক হাজাৰ অযুত 92 35092 হয় 9 10 2 এককৰ ঘৰত তেনে কিমান হ'ব 90 9 10 2 92 2 আৰু 9 92 এককৰ ঘৰত হ'ব 2 আৰু দহকৰ ঘৰত হ'ব দহকৰ ঘৰত 9 92 92 আৰু শতকৰ ঘৰত 9 হাজাৰৰ ঘৰত 35000 5 আৰু 3 35000 30000 অযুতৰ ঘৰত 3 30000 আৰু হাজাৰ ঘৰত 5 30 আৰু 5 35000 এইটো লিখিলে 35000 কমা 92 ঠিক তেনেকৈ পাছলৈ তোমালোকে চেষ্টা কৰিবা এতিয়া এই সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাও অহা ইয়াত 4টা সংখ্যা আছে 1 2 3 4টা এই সংখ্যাটোৰ প্ৰথমতে একেবাৰে সৰু আৰু ইয়াৰ একেবাৰে শেষত ডাঙৰটো লিখিব লাগে সজাব লাগে সৰুৰ পৰা ক্ৰমে ডাঙৰলৈ সজাব লাগে এতিয়া সৰু আৰু ডাঙৰ কেনেকৈ চাম সৰু আৰু ডাঙৰ চাবৰ কাৰণে প্ৰথমতে কেইটা অংক বিশিষ্ট সেইটো চাই ল'ব এই অংকটো 1 2 3টা এইটো 1 2 3টা অংক বিশিষ্ট সংখ্যা এইটো 3টা অংক বিশিষ্ট এইটো 3টা অংক বিশিষ্ট সংখ্যা যদি ইয়াৰ মাজত যদি আমি 4টা অংক বিশিষ্ট সংখ্যা যদি থাকিলহেঁতেন তেন্তে সেইটো নিশ্চয় সেইটো ডাঙৰ হ'লহেঁতেন এই সংখ্যাটোৱে ডাঙৰ হ'লহেঁতেন এতিয়া ইয়াত গোটেইকেইটা 3টা অংক 3টা অংক 3টা অংক 3টা অংক এই 3টা অংকৰ ভিতৰত যদি আমি ডাঙৰটো বাছিব লাগে বা সৰুটো বাছিব লাগে তেন্তে আমি প্ৰথমতে একেবাৰে এই স্থানীয় মানৰ অংকটো একেবাৰে শেষৰ এই স্থানীয় মানৰ অংকটো আমি বিচাৰিম একক দহক শতক ইয়াৰো একক দহক শতক একক দহক শতক একক দহক শতক শতকৰ ঘৰৰ একেবাৰে সৰু সংখ্যাটো বিচাৰিবা সেইটো হ'ব সৰু প্ৰথমতে চাইছো ইয়াত আছে একক দহক শতকৰ ঘৰৰ সংখ্যাটো শতকৰ ঘৰৰ অংকটো 9 ইয়াত হ'ল 6 ইয়াত হ'ল 7 ইয়াত আছে 7 তাৰ ভিতৰত কোনটো সৰু এইটো 6 গতিকে ই এতিয়ালৈকে সৰু প্ৰথম সংখ্যাটো হ'ল সৰু সংখ্যা 690 সৰু তাৰপিছত ইয়াৰ পাছত চাম এইটো গ'ল এইটো হৈ গ'ল ইয়াৰ পাছত 1 2 এই তিনিটা সংখ্যাৰ ভিতৰত কোনটো সৰু ইয়াত 9 আছে ইয়াত 7 আছে ইয়াত 7 আছে গতিকে এই দুটা এতিয়ালৈকে সৰু হৈছে এই দুটাৰ ভিতৰত কোনটো সৰু আকৌ চাম কাৰণ এইটো চাবৰ কাৰণে পাছৰ অংকটো চাম এইটো আছে 2 ইয়াত আছে 3 গতিকে এই একক দহক এই মান দুটাৰ ভিতৰত কোনটো সৰু এইটো সৰু গতিকে এই সংখ্যাটো সৰু হ'ব তাৰপিছত এইটো হ'ল এতিয়া এই দুটাৰ মাজত সৰু কোনটো হ'ব এইটো 9 এইটো 7 গতিকে এইটো সৰু হ'ব আৰু শেষত একেবাৰে এইটো 960 960 আটাইতকৈ ডাঙৰ এই 4টাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো এনেদৰে এইটো সৰুৰ পৰা ডাঙৰলৈ সজোৱা হয় ঠিক তেনেকৈ বিটো ইটো আছে 28228 এইকেইটাৰো ঠিক তেনেকৈ 1 2 3 4টা অংক 1 2 3 4টা অংক
চাৰিটা অংক চাৰিটা অংক ইয়াৰ ভিতৰত একেবাৰে এইটো হ'ল হাজাৰৰ ঘৰৰ অংকটো চাম ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 2 আছে ইয়াত 2 আছে গতিকে এই দুটা একেলগে সৰু পাই আছো আমি তাৰপিছত চাম এই দুটাৰ ভিতৰত পাছৰ অংকটোলৈ যাম ইয়াতো 8 আছে ইয়াতো 8 আছে গতিকে এতিয়ালৈকে আমি সমানে পাইছো তাৰ পাছৰটোলৈ যাম ইয়াত 2 আছে ইয়াত 3 আছে অৰ্থাৎ ইয়াৰ দশকৰ মানটো 2 ইয়াত দশকৰ মানটো 3 আছে গতিকে এইটো ডাঙৰ এইটো হৈছে সৰু আটাইতকৈ ইয়াৰ ভিতৰত ইয়াৰ সৰু পাৰো আমি 2 2 3 ইয়াৰ পাছৰ ইয়াতকৈ ডাঙৰ সংখ্যাটো হ'ব এইটো কাৰণ ইয়াত 2 3 3 এইটো সৰু 2 8 3 2 তাৰপিছত এই দুটাৰ ভিতৰত চাম ইয়াৰ চাৰিটা অংক প্ৰথমটো 3 আছে আৰু 3 আছে গতিকে 1000 3000 3000 সমান পাছৰটো যাম 200 200 সমান এইটো কিন্তু দশকৰ ঘৰত 8 আছে আৰু ইয়াৰ দশকৰ ঘৰত 2 আছে গতিকে এইটো 8 10 অৰ্থাৎ 80 2 8 28 গতিকে এইটো সৰু 3 2 2 8 আৰু শেষত এইটো বাকী থাকিলে 3 2 8 তকৈ ডাঙৰ সংখ্যাটো চাৰিটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ ঠিক তেনেকৈ পাছৰ ভিতৰত তোমালোকে চেষ্টা কৰিবা এতিয়া আমি শিকিম ডাঙৰৰ পৰা সৰুলৈ ক্ৰমত সজোৱা আগত আমি সৰুৰ পৰা ডাঙৰলৈ সজাইছিলোঁ এতিয়া ডাঙৰৰ পৰা সৰুলৈ একেই আমি আগতে যেনেদৰে কৰিছিলোঁ ঠিক তেনেদৰে বিচাৰিম এ নম্বৰটো দিয়া আছে আটাইতকৈ ডাঙৰটো প্ৰথমে লিখিব লাগিব আৰু আটাইতকৈ সৰুটো শেষলৈ লিখিব লাগিব প্ৰথমে ডাঙৰটো বিচাৰিম একেই 1 2 3 4 চাৰিটা অংক 1 2 3 4 1 2 3 4 1 2 3 4 চাৰিটা অংক বিশিষ্ট সংখ্যা ইয়াৰে আমি এইটো 1 10 1000 হাজাৰ ঘৰ হাজাৰ ঘৰতকৈ ডাঙৰকৈ হ'ব ডাঙৰ ইয়াৰ ভিতৰত কোনো ডাঙৰ আছে 3 6 2 5 গতিকে এইটো ডাঙৰ সংখ্যা হ'ব তাৰপিছত এইটো 6325তকৈ ডাঙৰ ইয়াৰ পাছতে কোনটো আহিব 6টো হৈ গ'ল 3 2 5 এইটো সংখ্যা ডাঙৰ ইয়াৰ পাছত এইটো হ'ল 2 3 গতিকে এই সংখ্যাটো ডাঙৰ 3652 আৰু শেষত হ'ব 2365 এইটো ডাঙৰ পৰা সৰুলৈ সজোৱা হ'ল বিটো এইটো সৰু 0 ঠিক তেনেকৈ এইটো 5টা অংকযুক্ত এইটো 5টা অংকযুক্ত এইটো 5টা অংকযুক্ত 5টা অংকযুক্ত সংখ্যা ইয়াৰে আটাইতকৈ ডাঙৰটো বিচাৰিব লাগে 6 আছে একক দশক শতক হাজাৰ অযুতৰ ঘৰত 6 অযুত 9 অযুত 6 অযুত 9 অযুত গতিকে ডাঙৰ এই দুটা পাইছোঁ 9 অযুত 9 অযুত ইয়াৰ পাছত এই সংখ্যাটো চাম 6000 6000 300 300 দশকৰ ঘৰত 0 ইয়াত দশকৰ ঘৰত 2 গতিকে এইটো এতিয়ালৈকে ডাঙৰ হ'ব 96320 ইয়াৰ পাছত এইটোতকৈ ডাঙৰ তাৰ পাছতকৈ ইয়াতকৈ সৰু সংখ্যাটো হ'ব এইটো হ'ব 9 9 6320 এইটো হ'ল কাৰণ এইটো হৈ গ'ল এইটো 6 এইটো 9 গতিকে এইটো ডাঙৰ এতিয়া এই দুটাৰ ভিতৰত চাম এই দুটাৰ ভিতৰত এইটো অযুতৰ ঘৰত 6 আছে ইয়াৰ 6 আছে 9 আছে অযুতৰ ঘৰত হাজাৰ ঘৰত 9 9 শতকৰ ঘৰত 3 শতকৰ ঘৰত 2 গতিকে এইটো ডাঙৰ 302 আৰু একেবাৰে শেষত এইটো 69203 এনেকৈ ডাঙৰৰ পৰা আমি সৰুলৈ সজাব লাগিব ঠিক তেনেকৈ পাছৰ কেইটা তোমালোকে চেষ্টা কৰি চাবা আজিলৈ আমি পাঠটো ইমানতে সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি পাঠটোৰ পাছৰ অংশ আলোচনা কৰিম ধন্যবাদ